আজি উপস্থিত আছিলে আপোনাৰ অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে। ৰাইজে যি আশা বৰষা লৈ আমাক প্ৰতিনিধি বনাইছে, আমি যাতে ৰাইজৰ সেই আশা বৰষাখিনি পূৰণ কৰিব পাৰোঁ, সকলোৰে পৰা সহযোগিতা কামনা কৰিছোঁ। আল্লাই যাতে আমাক সেইখিনি কৰিবলৈ সামৰ্থ্য দিয়ে। বিভিন্ন এনেকৈ সুবিধা দিব ধৰক আঁচনিবিলাকতো গভৰ্ণমেণ্টৰ ফালৰ পৰা নিৰ্ধাৰিত থাকে, সেইমতে যিখিনি আঁচনি দিয়ে সেইখিনি যাতে উপযুক্ত ব্যক্তিয়ে পায় তাৰ ব্যৱস্থা কৰিম। আৰু ২ নম্বৰ কথা যে ৰাইজে প্ৰতিনিধি লগ নাপায়। মই ভাবোঁ 24/7 গোটেইখিনি সময় ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে আমাৰ পৰিয়ালৰ এটা ৩ নম্বৰ ইলেকশ্যন। মোৰ মাকক আগতে ২বাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে। তৃতীয়বাৰৰ বাবে যে মোক কৰিলে ৰাইজে সেইখিনি ভাল কৰোঁ কাৰণে ৰাইজে আমাক সমৰ্থন দিছে। আদৰ্শ মানে বহুত কেইজনে ওলায়, তাৰপিছত মই মনমোহন সিং ডাঙৰীয়া নামি ল'ব মানে কথাৰে নহয় কামেৰে পৰিচয় দিছে। মই বাৰু তেখেতক অনুভৱ নকৰোঁ। সৰ্বপ্ৰথম মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই লিচনাগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছোঁ। আৰু মোক ৰাইজে কষ্ট কৰি মোক ছাপোৰ্ট কৰিছে আৰু মোক ৰাইজে পচন্দ কৰি বনাইছে। আৰু মই ৰাইজৰ প্ৰতি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চবকে লৈ যাতে ভৱিষ্যত চবৰে ভাল কামনা কৰি ৰাইজৰ ভাল কামনা কৰি ৰাইজৰ হকে ভাল কাম কৰিব পাৰোঁ, এয়া মোৰ আহ্বান।